হাই এভৰিৱান ইমান সময় আমি মন্দিৰ চালোঁ কিবা কিবি ঘূৰা-ঘূৰি কৰিলোঁ কিন্তু এতিয়া আমি ভাত চব্জি সব হৈ গ'ল আমি এতিয়া ল'ৰা ছোৱালীক খোৱাবলৈ বহাইছোঁ লাইন পাতি আৰু আমাৰ বিলনীয়ে বিলাই আছে আমাৰ এয়া মাছ ফ্ৰাই কৰি আছে আমাৰ বিন্দুৱে আজি আমাৰ হাজৰিকা ছাৰ নাই কিন্তু আমাৰ আজি বিন্দুৱে মাছ ফ্ৰাই কৰি আছে আৰু এইফালে বিলনীয়া বিলাই আছে এয়া আমাৰ বন্ধু খাবলৈ ল'ৰা ছোৱালীবিলাক বহিছে আৰম্ভ কৰা নাই এতিয়ালৈকে খাব এতিয়া এই বাইদেৱে মাংসৰ চব্জি দি আছে এয়া আমাৰ ল'ৰা ছোৱালী আমাৰ সোণল বাইদেৱে ভাত বিলাই আছে আৰু বাকী চেত্ৰী ছাৰেও ভাত হেৰি কৰি আছে এয়া মাংসৰ চব্জি এইখন গাড়ী আমি লৈ আহিছোঁ এয়া বক্স চক্স লৈ আছে যোনফালে চাব সেইফালেই খোৱা আৰম্ভ হৈছে অকল আমাৰ বুলি নহয় এয়া ইয়াৰ দৃশ্য খানা খোৱা দৃশ্য হাবুঙত যোন মানুহবিলাক আহে প্ৰত্যেকৰে মনৰ আকাংক্ষাবোৰ পূৰণ হয় বুলি মানুহে কয় কাৰণে আমি ছাত্ৰ ছাত্ৰী লৈ আহিছোঁ আৰু আহি পিনে তাত মন্দিৰত দৰ্শন কৰাৰ পাছত ইয়াত খানাৰ আয়োজন আজি আমি ইয়াত কৰিলোঁ বনোৱা মেলোৱা হৈছে চাৰিওফালে খানা খোৱাৰ দৃশ্য যোনফালে চাব সেইফালে বনোৱা মেলোৱা হৈ আছে যোনফালে চাব সেইফালেই খানা তোমালোকে খাই থাকা দেই লাহে লাহে খাই থাকা লাহে লাহে সোনকালে দিয়ক সেইফালে খাই আদায় হ'বই এইফালে আকৌ বহি আছে একবাৰ দিয়া হওক বাইদেউ বন্দুক দিব দিয়ক বন্দুক বাইদেউ বন্দুক দিয়ক না সোনকালে হ'ব তেতিয়া হেৰি দিব লাগিব ইয়াতে জলকীয়া গুড়ি হালধি গুড়ি নিমখ এইবিলাক মছলা দিব লাগিব ইয়াত অলপ পানী দি পাছত দি দিলে হ'ল বাইদেউ একবাৰ দি যাওক পাছত আকৌ দিব এয়া খানা খোৱাৰ দৃশ্য ইয়াতে লাইন পাতি বহিছে খাবলৈ একফালে খাই আছে আৰু একফালে দি আছে একফালে দি কৈছে এইটো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়া ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ।